পাই গ'লোঁ আৰু এই ভাই মানে চাৰ্টিফিকেটটো পালে মানে কিয় মানে এই অলপমান এই ভৰিটো লৰিলে এইটো আপোনালোকে চাইছে ইয়াত এই নামটো চাই লওক আৰু ইয়াৰ মানে অলপ দিনৰ মূৰত ৰ'দৰ পৰাই ভিডিঅ'টো ৰাস্তাৰ পৰাই বনাই দিলোঁ আৰু ৰ'দো পূৰা দি আছে আজি গৈ আছোঁ মানে আজিৰ ভিডিঅ'টো বিশেষ কেনেকুৱা নহয় আমাৰ ভাই মানে জিম কম্পিটিশ্যন আমি মানে দাঙিব মানে তাত গৈ আছোঁ আৰু আপোনালোকক পূৰা দেখুৱাম তাত আৰু কি হয় আৰু ময়ো জিম গৈ আছিলোঁ আৰু কম্পিটিশ্যন কৰিম বুলি ভাবিছিলোঁ নোৱাৰোঁ আৰু Ladies and gentlemen, are you ready? বেছি দূৰ নহয় খোজকাঢ়ি গৈ আছোঁ আৰু ৰ'দত পূৰা মানে গাড়ীটো উঠিবলৈও বেয়া সেইকাৰণে খোজকাঢ়িয়ে যাওঁ বহুত দিন হ'ল খোজ নকৰা আৰু ৰাস্তা এনেকৈ গৈ আছোঁ আপোনালোকে চাব চ' গাইছ এই আমাৰ ভাই ময়ো যাম বুলি ভাবিছিলোঁ কম্পিটিশ্যনত এতিয়াতো মোৰতো বেছি দিন হোৱা নাই মুভ হ'বলৈ হৈছে মানে মোৰতো 4 মাহমান হৈছে সেইকাৰণে এতিয়া যাবলৈ হোৱা নাই আৰু আপোনালোকক ক'লে মানে সিবছৰমান যাম তেতিয়া আপোনালোকক এনেই দেখুৱাম আপোনালোকে আশীৰ্বাদ কৰিব আৰু এই ভাইৰ আজি বুলি ভাবিছোঁ কি হয় নাজানো আৰু মানে মনটো কিবাকিবি লাগি আছে আৰু ভাইৰ চেনেল এটা আছে তাৰ ৰমিঅ' জিম বুলি জিমৰ শ্বৰ্ট ভিডিঅ' আপলোড কৰে ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া থাকিব তাত গৈ চাব গাইজ ট্ৰপিক ৰেইন পাইলোহি আৰু এতিয়া গৈ আছোঁ খোজকাঢ়ি গৈ আছোঁ বহুত দিন হ'ল ৰ'দত এনেকুৱা খোজ নকৰা আৰু মানে এনেকুৱা ৰ'দ দিছে গাইজ আমাৰ আছামৰ লেখীয়া ৰ'দ নহয় মানে এনেকুৱা ফাটা চিটা মানে এই ওচৰত আছে থকা নিচিনা ৰ'দ দি আছে মানে কি ক'ম আৰু গাইজ আপোনালোকে দেখিছে নহয় ৰ'দ এনেকুৱা ফাটা চিটা ৰ'দ দি আছে আৰু কি কৰিম আৰু উপায় নাই গাড়ীটো ভাইৰ মানে উঠিব মন নাই বুলি কৈছে সেইকাৰণে খোজকাঢ়ি গৈ আছোঁ বেছি দূৰ নহয় ওচৰতে আৰু পামহি আৰু আপোনালোকে চাই যাব লাষ্টলৈকে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব ফাইনেলি আমি বাছ ষ্টেচনলৈকে আহি পালোহি চাওক বাছ ষ্টেচনটো অলপ দেখুৱাই দিওঁ এইটো মহল আৰু এইটো আপোনালোকক অলপ দেখুৱাই দিছোঁ বাহিৰলৈ এইটো বাছ পূৰা ধামাকা এই ৰ'দ মানে ৰ'দৰ পৰা ভিডিঅ' বনাব নোৱাৰে দেখিছে নহয় এইবিলাক চব বাছ চাই লওক তিল এটা ল'লোঁ এইটো তিল এতিয়া খাই লওঁ ঠাণ্ডাত পূৰা মানে গাড়ী ক'ব নোৱাৰে মানে পূৰা মানে কি ক'ম আৰু মানুহ চাওঁ না পূৰা এই ৰ'দত কেনেকুৱা মানুহ গৈ আছে মানে আচৰিত খাব আপোনালোকে কথাটো আৰু বেছি নাই আৰু 5 মিনিটমান লাগিব তালৈকে দিন যোৱালৈকে কম্পিটিশ্যনলৈকে আৰু বেছি নাই ছোৱালী চাওক না পূৰা ধামাকাদাৰ ছোৱালী মানে কিমান ছোৱালী চাব আপোনালোকে চাওক এইটো মানে ছোৱালী মানে সেইটোৱে আৰু গাইছোঁ সেইটো আহি পালোহি ফাইনেলি Very good. Loaded speed score 160 kg. 160 கிலோ செய்கிறார். அவரை தொடர்ந்து ராஜமகேந்திரன். Go. Good lift. Kumar followed by Dinesh Kumar.
আজি ৰাতিপুৱাই ভিডিঅ'টো দেখুৱাই দিলোঁগৈ কালি দেৰি হ'ল বুলি আপোনালোকক ক'লোঁ এতিয়া মাজতে ভিডিঅ'টো লগাবগৈ লাগিব ক্লিপটো আৰু এইটো মানে চাৰ্টিফিকেটটো ফাইনেলি পাই গ'লোঁ আৰু এই ভাই মানে চাৰ্টিফিকেটটো পালে মানে কি হয় মানে এই অলপমান এই ভৰিটো লৰিলে এইটো আপোনালোকে চাইছে ইয়াত এইটো নামটো চাই লওক আৰু ইয়াৰ মানে অলপ খেলিমেলি হৈ গ'ল মানে ইয়াৰ মানে 67ত লগাব লাগিছিলে 75ত লগাই দিলে দেখিছে নহয় 75ত লগাই দিলে সেইকাৰণে কি হ'ল এইটোৱে পালোঁ চাৰ্টিফিকেটটোৱে পালোঁ বহুত ভাল আৰু গাইজ কেনেকুৱা লাগিলে আৰু ভিডিঅ'টো চাই ভাল লাগিলে যদি অলপ কৰি দিব আৰু এতিয়া তাৰ জিমৰ পৰা ওলাই আহিলোঁ জিমৰ মানে ভাইয়ে 7 পজিশ্যন পালে মানে সেইকাৰণে চাৰ্টিফিকেটটো পাইছিলোঁ চাৰ্টিফিকেটটো এতিয়া বৰ্তমান কিয় নানিলোঁ মানে আমাৰ দেৰি হৈছে ৰুমটো অলপমান দূৰ আছে সেইকাৰণে নানিলোঁ আৰু এতিয়া আমি কাইলৈ জিম যাব তেতিয়া আনিবগৈ সেইকাৰণে আমি আহিলোঁ আৰু দেৰি হ'ব বুলি আৰু আপোনালোকৰ ইমানে আছিলে ভিডিঅ'টো কিবা এটা ভাল লাগিলে কৰিব লাগে আৰু